নাৰী সবলীকৰণ তথা নিবনুৱা সমস্যা সমাধানৰ এক যুগান্তকাৰী পদক্ষেপ লৈ আহিছে অসমৰ এক অন্যতম থলুৱা প্ৰতিষ্ঠান ডিজিবিছ ডিজিটেল মাৰ্কেটিং কোম্পানীয়ে। ফেচবুকত পোষ্টিং কৰিও টকা ঘটিব পৰা এক ব্যতিক্ৰমী ব্যৱসায়। ডিজিবিছৰ মাধ্যমেৰে বিভিন্ন অনলাইন কোৰ্চ শিকাৰ লগতে এফিলিয়েট মাৰ্কেটিং বা সহযোগী বিপণন প্ৰণালীৰে ঘৰৰ পৰা কাম কৰি দৈনিক টকা উপাৰ্জন কৰিব পৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে ডিজিবিছ কোম্পানীয়ে। ডিজিবিছ কোম্পানীৰ আজি এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ডিজিবিছ কোম্পানীৰ মুখ্য পৰিচালন সঞ্চালক হিমাংশু হাজৰিকা। হয়, মই এই কোম্পানীৰ চিফ এক্সিকিউটিভ ডাইৰেক্টৰ হয়। মোৰ নাম হিমাংশু শেখৰ হাজৰিকা। মই এজন গুৱাহাটীৰে যুৱক হয়, গুৱাহাটীতে বাসিন্দা হয় মই। তো ইয়াতে চাওক, মই এই কোম্পানীটোৰ লগত যোৱা 6 বছৰ ধৰি জড়িত হৈ আছোঁ। 2018 চনত আমি দুজন মানুহে মিলি এইটো কোম্পানী আৰম্ভ কৰিছিলোঁ, প্ৰাঞ্জল কুমাৰ শইকীয়া আৰু মই হিমাংশু হাজৰিকা। আমি দুজনে মিলি পেলাই এইটো ব্যৱসায় আৰম্ভ কৰিছিলোঁ। আমাৰ উদ্দেশ্যটো আছিলে অনলাইনৰ মাধ্যমত কিবা এটা কাম কৰা, কিবা এটা মানে ধৰক নাৰী সবলীকৰণ, লগতে নিবনুৱা সমস্যা সমাধান আৰু এটা আৰ্থিক স্বাৱলম্বিতাৰ দিশত মানুহৰ মাজত এটা মানে প্ৰচাৰ চলোৱা। তো আমাৰ যিটো ব্যৱসায় আছিলে, আমাৰ ব্যৱসায়টো বিশেষকৈ আমি এটা গুৰুত্ব দিলোঁ, যিটো বৰ্তমান যিহেতু ডিজিটেল মাৰ্কেটিঙৰ যুগ। তো আমি ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত কিছু যাতে মানুহে গম পায়, তাৰ বিষয়ে কিছু মানুহে শিকিব পাৰে, স্কিল ডেভেলপমেণ্ট হ'ব পাৰে, সেইটোৰ ওপৰত গুৰুত্ব দিলোঁ। লগতে আমাৰ অন্যান্য কোৰ্চ কিছুমানো আছে, সেইবিলাকো আমি মানুহক প্ৰদান কৰোঁ। মানে বেচিকেলি ক'বলৈ গ'লে এইটো এটা অনলাইন লাৰ্ণিং আৰু অনলাইন আৰ্ণিঙৰ এটা প্লেটফৰ্ম হয়। অনলাইন লাৰ্ণিংটো আপোনালোকে গম পাইছে, বিভিন্ন ধৰণৰ আমাৰ ইয়াতে কোৰ্চ আছে। সেই কোৰ্চবিলাক মানুহে শিকিব পাৰে। বিশেষকৈ আমি AI টেকন'লজিৰ ওপৰতো কোৰ্চ লৈ আহিছোঁ, যিটো প্ৰথম হয় অসমৰ ভিতৰত। আমি যদি মোৰ যিটো সীমিত জ্ঞানেৰে মই জানো। লগতে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ অন্যান্য কোৰ্চো আছে, ডিজিটেল মাৰ্কেটিং কোৰ্চেই হওক আৰু বিভিন্ন এনেকুৱা। লগতে আমাৰ এইটো এটা এফিলিয়েট মাৰ্কেটিং প্লেটফৰ্ম হয়, যিটো অসমীয়াত ক'লে সহযোগী বিপণন ব্যৱস্থা বা সহযোগী বিপণন প্ৰণালী বুলি কয়। তাৰ জৰিয়তে কি হয়, মানুহে এই কামটোৰ বিষয়ে মানুহৰ মাজত প্ৰচাৰ প্ৰসাৰ চলায়ো লাভ পাব পাৰে, মানে আৰ্থিকভাৱে উপকৃত হ'ব পাৰে। আৰু আমি নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দিছোঁ, যিহেতু মহিলাসকলে ঘৰতে বহি পেলাই সুৰক্ষিত আৰু সুবিধাজনক পৰিৱেশৰ মাজত কাম কৰি ইনকম এটা কৰিব পাৰে। কাৰণ আজিকালি চব বাহিৰত গৈ পেলাই কাম কৰাটো বিভিন্ন লোকেও পচন্দ নকৰে, কাৰণ দেৰিলৈকে বিভিন্ন কাম কৰা, বিভিন্ন অসুবিধাৰ সন্মুখীন হয় বহুত লোকে। সেইকাৰণে এতিয়া ঘৰতে বহি যাতে মানে স্মাৰ্ট ৱৰ্ক কৰি পেলাই এটা ইনকম কৰিব পাৰে, এটা অৰ্থ উপাৰ্জন কৰিব পাৰে, লগতে কিছুমান বস্তু শিকিব পাৰে, সেইটোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। কাৰণ বহুত ভুৱা কোম্পানীয়ে কোনো প্ৰডাক্ট নিদিয়ে, এনেই পইচা লয়, নহয় জানো? তো সকলো ধৰণৰ চাই পেলাই আমাৰ ইয়াতে লোকসকল জড়িত হৈছে আৰু উপকৃত হৈছে। আৰু আমি নাৰী সবলীকৰণৰ ওপৰত কাম কৰি আহিছোঁ। বিভিন্ন লোকে আমাৰ ইয়াত জড়িত হৈ পেলাই অৰ্থ উপাৰ্জন কৰি আছে। তো এইটো সম্পূৰ্ণৰূপে মানুহৰ মাজত বিশ্বাসযোগ্য এটা কোম্পানী হয়। মানুহে এইটো কোম্পানীক আদৰি লৈছে। তো নিশ্চয়কৈ সকলোৱে এই কোম্পানীটোত জড়িত হ'ব পাৰে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তো এইখিনিয়ে মই মোৰ বক্তব্য ৰাখিছোঁ। চৰকাৰৰ সকলো নিয়ম নীতি ফ'ল' কৰা কোম্পানী হয়। আমি এটা 2018 চনৰ পৰা আমাৰ কোম্পানীটো চলি আহিছে। সকলো ধৰণৰ আইনী নিয়ম নীতি আমি মানি চলা কোম্পানী হয়। আমাৰ যিটো অফিচ আছে গুৱাহাটীৰ নুনমাটি মঠঘৰীয়াত, সেইটো আমাৰ নিজস্ব অফিচ হয়, মানে কোনো ভাড়া অফিচ নহয়। আৰু আমাৰ কোম্পানী আৰম্ভ হোৱাৰ আগৰ পৰাই এইটো অফিচ আছিলে, কাৰণ প্ৰাঞ্জল কুমাৰ শইকীয়া তেখেতৰ এইটো পৈতৃক সম্পত্তি হয়, ঠিক আছে। দ্বিতীয়তে আমাৰ কোম্পানীৰ লগত বিভিন্নজন লোক জড়িত হৈ আছে, বিভিন্ন শিক্ষিত লোকো জড়িত হৈ আছে, বিভিন্ন ধৰক বিভিন্ন কৰ্মৰ লগত জড়িত লোক আমাৰ লগত জড়িত হৈ আছে। আৰু এফিলিয়েট মাৰ্কেটিং এইটো এটা বেলেগ ধৰণৰ কনচেপ্ট হয়। বিভিন্ন আপোনালোকে যিটো মাৰ্কেটত শুনা পায়, এইবিলাক হৈছে চেইন ছিষ্টেম কোম্পানী সাধাৰণতে, বা ইনভেষ্টমেণ্ট স্কিম। তো আমাৰতো কোনো ইনভেষ্টমেণ্ট স্কিম নহয়। ইয়াতে মাত্ৰ 1000 টকা মূল্যত মানুহে প্ৰায় 10,000 মান টকাৰ কোৰ্চে শিকিবলৈ পায়। লগতে মানুহে ইয়াতে ইনকম কৰাৰ সুযোগ পাইছে। আনক এই বিজনেছটোৰ বিষয়ে মানে জনাই পেলাই ৰেফাৰ এণ্ড আৰ্ণ বুলি যিটো কয়, আজিকালি ধৰক বিভিন্ন ধৰণৰ প্লেটফৰ্মত এইটো থাকে, সেই ধৰণে মানুহে ইনকম কৰিব পাৰিছে। ইয়াতে কোনো ধৰণৰ চেইন ছিষ্টেম বা কোনো ধৰণৰ ইয়াতে তেনেকুৱা ব্যৱস্থা নহয়। আৰু অনলাইন ব্যৱসায়টো মানুহে চাব হয়। মই সৰ্বসাধাৰণক এটাই আহ্বান কৰিম যে ডিজিবিছ কোম্পানীৰ লগত আপোনালোকে যাতে জড়িত হয়, আপোনালোকে কোম্পানীটোৰ বিষয়ে যাতে অৱগত হয় প্ৰথমতে, আৰু অৱগত হোৱাৰ পিছত আপোনালোকে এটা সঠিক সিদ্ধান্ত লয় আৰু সঠিক পথৰ লগত অগ্ৰসৰ হয়। কাৰণ আমাৰ ডিজিবিছ কোম্পানীটোৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে আমি এইটোৱে ক'ম যে আমি বৰ্তমান যিহেতু অনলাইন লাৰ্ণিঙৰ ছেক্টৰত আছোঁ, লগতে আমি ই-কমাৰ্চ ছেক্টৰতো, ই-কমাৰ্চৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাম। আমাৰ এটা অনলাইন শ্বপিং এপো লঞ্চ হ'ব, য'ৰ জৰিয়তে মানুহে ঘৰতে বহি বিভিন্ন ধৰণৰ প্ৰডাক্ট চেল কৰিও ইনকম কৰিব পাৰিব, বিভিন্ন বয় বস্তু। তাৰ কাৰণে কোনো ইনভেষ্টমেণ্ট নালাগে, মানে কি হয়, প্ৰডাক্টটো কিনি পেলাই আকৌ বেচিব নালাগে, জাষ্ট তাৰ লিংক শ্বেয়াৰ কৰিলেও হ'ব। তেনেকুৱা ধৰণৰ এটা সুন্দৰ ব্যৱস্থা আমি আগবঢ়াই লৈ আনিম। কাৰণ আমি অসমত এটা মানে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব বিচাৰোঁ। আৰু আমি
আমি এটা যেনেকৈ বহুত জাতীয় সংগঠন আছে আমি এটা জাতীয় কোম্পানী হ'ব বিচাৰোঁ কাৰণ জাতীয় সংগঠনবিলাক দেখা যায় তেওঁলোকে জাতীয় স্বাৰ্থত নিশ্চয়কৈ মাত মাতে কিন্তু এইবিলাক সামাজিক আৰু ৰাজনৈতিক বিষয়বস্তু বেছি হয় কিন্তু অৰ্থনৈতিক বিষয়বস্তুত মাত মাতিবলৈ বা অৰ্থনৈতিক বিষয়বস্তুৰ ক্ষেত্ৰত কাম কৰিবলৈ বৰ্তমান সময়ত কোনো ধৰণৰ আমাৰ কোম্পানী নাই কাৰণ জাতীয় স্বাৰ্থত কাম কৰিবলৈ আমি আগবাঢ়ি যাব বিচাৰোঁ যেনেকৈ গুজৰাটত আমুল আছে আমুল বুলি ক'লে মানুহে গুজৰাট মনলৈ পৰে ঠিক আছে পতঞ্জলি বুলি ক'লে মানুহৰ উত্তৰাখণ্ড মনলৈ পৰে তেনেকৈ আমিও ভাবোঁ যে ডিজিবিজ বুলি ক'লে মানুহে অসম বুলি ক'লে ডিজিবিজৰ কথা মানুহৰ মনলৈ আহে যাতে ডিজিবিজ কোম্পানীটো সেইটো লেভেললৈকে আমি লৈ যোৱাটো বিচাৰোঁ আৰু ৰাইজে আদৰি ল'লে আমি নিশ্চয় আনন্দিত হ'ম ৰাইজৰ বাবে আমি কাম কৰোঁ এই কোম্পানীয়ে নিজৰ প্ৰফিটৰ প্ৰায় 80% ধনৰাশি মানুহৰ বাবে ব্যয় কৰে অৰ্থাৎ মানুহকে প্ৰদান কৰে কোম্পানীয়ে অতি নামমাত্ৰ এটা মানে প্ৰফিট ৰাখে লাভ ৰাখে তো নিশ্চয়কৈ আমি ৰাইজৰ হৈ সদায় কাম কৰি আছোঁ আৰু কাম কৰি গৈ থাকিম তো এইখিনিয়ে মই ক'লোঁ যে সকলো মানুহে যাতে আমাৰ কোম্পানীটোক আদৰি লয় আৰু মানুহৰ আশীৰ্বাদৰ বলত আমাৰ কোম্পানীটোৱে যাতে সমাজত সদায় কল্যাণৰ হকে কাম কৰি যাব পাৰে ধন্যবাদ হয় নাৰী সবলীকৰণৰ ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ লৈছোঁ বিশেষকৈ আমাৰ যিসকল মহিলাসকল আছে বাইদেউসকল আছে আমাৰ ঠিক আছে বাইদেউসকল বুলি নহয় আমাৰ ইয়াতে যুৱতীও আছে আৰু যিসকল গৃহিণী বাইদেউ হাউচৱাইফ তেওঁলোকো আমাৰ ইয়াতে জড়িত হৈ কাম কৰি আছে বিশেষকৈ চাওক কোৱা হয় যে পতিৰ সাফল্য স্ত্ৰীৰ ভূমিকা কিন্তু স্ত্ৰীৰ সাফল্যটো পতি বা ফেমিলিৰ ভূমিকা থাকে কাৰণ তেওঁৰ ফেমিলিৰ সদস্যসকলে পৰিয়ালৰ লোকসকলে যদি তেওঁ উৎসাহ যোগায় তেতিয়াহে তেওঁ নিশ্চয় সফলতাৰে কাম কৰিবলৈ তেওঁ উৎসাহ পায় আৰু ডিজিবিজত বহুত লোকে এনেকৈ কাম কৰি আছে তছলিমা শইকীয়া বুলি এগৰাকী বাইদেউ আছে তেওঁ গোলাঘাটৰ হয় তেওঁ ইয়াত কোম্পানীত আজি কেইবা মাহৰ পৰা তেওঁ কাম কৰি আছে তেওঁ এটা ভাল উপাৰ্জন কৰিব সক্ষম হৈছে আৰু বহুতকে তেওঁ দিছে তেনেকৈ আমাৰ মাজত গীতাঞ্জলি বাইদেউ আছে এনেকুৱা বহুত কেইজন মহিলা আছে বহুত কেইগৰাকী মহিলা আছে মই সকলোৰে নাম ইয়াত উল্লেখ কৰিব নোৱাৰিম তথাপিও যিখিনি মোৰ মনত আছে মই এইটোৱে ক'ম যে যিসকল লোকে আমাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন মহিলা ইয়াত জড়িত হৈ কাম কৰি আছে ঘৰৰ বিভিন্ন ধৰক তেওঁলোকে সময় দিব নোৱাৰে ঠিক আছে অকণমান সময় তেওঁলোকে আজৰি সময়ত এইটো কাম কৰি তেওঁলোকে এটা ভাল অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লগতে উপস্থিত থাকে নতুন প্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী তথা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ অনন্যা কাশ্যপ আচলতে মই আজি নহয় মই আজি প্ৰায় 6 মাহ মানেই হ'ল জড়িত হোৱা আৰু মই ডিজিবিজৰ বিষয়ে আচলতে ফেচবুকত গম পাইছিলোঁ আৰু যিহেতু আমাৰ ফেচবুকত বিভিন্ন এড আহি থাকে অনলাইন কোৰ্চেছসমূহ এইবিলাক আহি থাকে যিহেতু মই গম পালোঁ যে ডিজিবিজ হৈছে অসমৰ একমাত্ৰ এফিলিয়েট মাৰ্কেটিং এটা কোম্পানী হয় য'ত আপোনালোকে লাৰ্ণিঙৰ লগতে আৰ্নিং এই খুব ধুনীয়া এটা প্লেটফৰ্ম হয় প্ৰথমতে মই ভাবিছিলোঁ যে ডিজিবিজ বিশ্বাসযোগ্য হ'বনে নহয় অকণমান কনফিউজন থাকেই দিয়কচোন যিহেতু ফেচবুকত মই পাইছিলোঁ গতিকে মই ভাবিছিলোঁ হ'বনে নহয় ঠিক হ'বনে নহয় যিহেতু যেতিয়া মই জড়িত হ'লোঁ আৰু মই ইয়াৰ কৰ্চেছসমূহ ল'লোঁ স্পেচিয়েলি মই আচলতে অকণমান ক'ব গ'লে ডিজিটেলি চাউণ্ড নাছিলোঁ আগতে যিহেতু আমাক খুবেই প্ৰয়োজন যিহেতু মই ছ'চিয়েল মিডিয়া আপুনি যিহেতু ক'লে যে ছ'চিয়েল মিডিয়াৰ লগত আমাৰ খুবেই জড়িত হৈ থকাটো খুব দৰকাৰী আচলতে তেতিয়া আচলতে মোৰ অলপমান অসুবিধা হৈ যায় কিছু ক্ষেত্ৰত এই সৰু কথা এটা কওঁ যে কেতিয়াবা আপলোড কৰাতে হওক কিবাই হওক সৰু কথাত আৰু তো সেনেকুৱা ধৰণৰ এটা ডিজিটেল কোৰ্চ এটা মোক আচলতে খুব বেছি দৰকাৰী আছিলে আৰু ডিজিবিজত আচলতে খুব সহজতে আৰু ঘৰত থাকি মই যিহেতু শ্বুটিঙত ব্যস্ত থাকোঁ গতিকে ব্যস্ততাৰ মাজত অকণমান সময় যেতিয়া পাওঁ তো ঘৰত থাকি এই অনলাইন কোৰ্চেছসমূহ লৈ পেলাই মই এতিয়া খুব বেছি লাভৱান মানে মই অনুভৱ কৰিছোঁ আৰু খুবেই বিশ্বাসযোগ্য আচলতে মই এতিয়া ইমান দিনে যিহেতু ডিজিবিজৰ লগত জড়িত হৈ আছোঁ মই নিজে অনুভৱ কৰিছোঁ যে ইমান এটা বিশ্বাসযোগ্য এটা প্লেটফৰ্ম য'ত লাৰ্ণিং আৰু আৰ্নিং আৰু কোনেনো বেয়া পায় যদি শিকাৰ লগতে দুপইচা উপাৰ্জনো কৰিব পাৰোঁ সেইটো এটা খুব ভাল কথা আচলতে স্পেচিয়েলি ডিজিবিজ আচলতে মহিলাসকলৰ কাৰণে মই ভাবোঁ স্পেচিয়েলি খুবেই বেছি দৰকাৰী হয় যিহেতু আমাৰ মহিলাসকল ডিজিটেলি অকণমান দুৰ্বল যিহেতু মই নিজেও কৈছোঁ যে মই নিজে দুৰ্বল আছিলোঁ এতিয়াও মই চাই আছোঁ যে আৰু কিবা কিবি কোৰ্চেছ তেওঁলোকে যেতিয়া উলিয়াব মই ডেফিনেটলি যিহেতু এতিয়া জড়িত হৈ আছোঁ গম পাই থাকিম তেতিয়াও মই ল'ম কিন্তু যিখিনি মই শিকিলোঁ মই তাৰ পৰা যথেষ্ট লাভৱান হ'লোঁ আৰু এতিয়া মই আহ্বান কৰিম যে যিসকলে এতিয়াও নাজানে মহিলাসকলে বিশেষকৈ এতিয়া মোৰ ঘৰতে মোৰ মায়ে বহুত ডিজিটেলি ইমান বেছি চাউণ্ড নহয় তো মই ভাবিছোঁ যে মই মাকো আজৰি সময়ত অন্ততঃ মাও যদি এনেকৈ কোৰ্চ এটা ল'ব পাৰে যিহেতু একেবাৰে সহজ কথা আৰু ওচৰতে থকা বা পৰিয়ালবৰ্গৰ যদি দুই তিনিগৰাকী মহিলাক কমেও 10 গৰাকী হ'লেও মহিলাক যদি আমি আহ্বান জনাওঁ যে আহক এই শিক্ষাটো লওক আৰু লগতে দুপইচাৰ যিহেতু উপাৰ্জনৰ এটা খুব ধুনীয়া উপস্থা ইয়াতে আছে গতিকে খুব বেছি ভাল কথা আচলতে আমাৰ খুব অত্যন্ত সুখী আজি বিশেষকৈ এই অনুষ্ঠানটোত আহিবলৈ পাই মোৰ খুব বেছি ভাল লাগিছে সেইটোৱে মই আচলতে যিহেতু ক'লোঁ
যে নাৰী সবলীকৰণ কেতিয়া হ'ব পাৰিব, যেতিয়া নাৰী স্বাৱলম্বী হ'ব পাৰিব। আৰু নাৰী স্বাৱলম্বী কেতিয়া হ'ব, যেতিয়া নাৰী নিজে উপাৰ্জন কৰিব, যেতিয়া ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিব। যিহেতু মই নিজে আজি যিহেতু 14 বছৰে হ'ল মই আজি অভিনয় ক্ষেত্ৰখনত মই জড়িত হৈ আছোঁ আৰু মই নিজে উপাৰ্জন কৰি আছোঁ। গতিকে মই এগৰাকী নাৰী হৈ যেতিয়া মই নিজে উপাৰ্জন কৰি কিছু ক্ষেত্ৰত মই কেতিয়াবা অনুভৱ কৰোঁ যে আজি মই সৰুৰ পৰা সৰু বস্তু এটা মই কাকো নিবিচাৰাকৈ মই নিজেই যিটো মই কৰি ফূৰ্তি পাওঁ, বা আজি মোৰ নিজৰ ঘৰৰ 10জন মানুহক আজি মোৰ দেউতাকে সহায় কৰিব পাৰিছোঁ, বা মোৰ আজি ঘৰখনৰ ময়ো এজন সদস্য যোনে ইনকাম কৰি আছে। আৰু আজিৰ যুগটোত আচলতে ইমানেই প্ৰতিযোগী যুগ, ইমানেই কম্পিটিটিভ যে অকল ঘৰখনৰ এজন মানুহে উপাৰ্জন কৰিব আৰু সেই উপাৰ্জনেৰে আমি খাম বুলি ভবাটো আচলতে খুবেই ভুল কথা। আৰু মই বিচাৰোঁ মহিলাসকলো আগবাঢ়ি আহিব লাগে এই ক্ষেত্ৰত। আৰু তাৰ লগতে মই আৰু এটা কথা ক'ম যে পৰিয়ালবৰ্গটো আচলতে সেই মহিলাগৰাকীক আচলতে আগবঢ়াই নিয়াটো সুবিধাকণ দিব লাগে বাকী পৰিয়ালৰ সদস্যসকলে। আৰু তাৰ বাবে আচলতে ডিজিবি আচলতে খুব বেছি সুন্দৰ এটা প্লেটফৰ্ম, যিহেতু ঘৰতে বহি অনলাইন কোৰ্চেছসমূহ লৈ লগতে 10গৰাকীক যদি তেখেতে যদি কয় যে এই ডিজিবিজৰ বিষয়ে যদি কয় বা ডিজিবিজৰ লগত পৰিচয় কৰি যদি এটা অংশীদাৰ কৰিব পাৰে, তেতিয়া এটা খুব সুন্দৰ এটা উপাৰ্জনৰ এটা ৰাস্তা আহে। গতিকে এটা খুব সুন্দৰ এটা প্ৰচেষ্টা। আৰু ডিজিবিজত আচলতে বিভিন্ন কোৰ্চেছ আছে, যিহেতু আপুনি ক'লে মহিলাসকলৰ, বিশেষকৈ মহিলাসকলৰ কথা কৈছে। আমি ৰন্ধা বঢ়াৰ ক্ষেত্ৰতো যদি চাবলৈ যাওঁ খুব ধুনীয়া কুকিং এটা কোৰ্চেছ আছে। আৰু বহুত মহিলাই খোৱা বোৱা ৰান্ধি ভাল পায়, বা বহুতে খুব এবিধ দুবিধহে বনাই থাকে বা বিভিন্ন খাদ্য জনাটো খুব দৰকাৰী আচলতে আজিকালি। নিজৰ জুতিৰ কাৰণেও জানিব লাগে। গতিকে ডিজিবিজত এনেকুৱা এটা কোৰ্চ আছে, কুকিং কোৰ্চ, য'ত আপোনালোকে অসমৰে নহয়, নৰ্থ ইষ্টৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষত থকা যিখিনি আমাৰ থলুৱা খাদ্য বা যিকোনো ডিছেছ খুব সুন্দৰভাৱে ঘৰতে বহি একেবাৰে ধুনীয়াকৈ অনলাইন কোৰ্চেছসমূহ ল'ব পাৰে। লগতে কৈছোঁৱেই লাৰ্ণিং এণ্ড আৰ্নিং যিহেতু প্লেটফৰ্ম, গতিকে মহিলাসকলৰ বাবে খুব বেছি ভাল আৰু লাভৱান, খুব বিশ্বাসযোগ্য এটা প্লেটফৰ্ম হৈছে ডিজিবিজ। লগতে কোম্পানীৰ ঊৰ্ধ্বতন বিষয়া আৰু সদস্যসকলো উপস্থিত থাকে। মই লখিমপুৰৰ হয়, বৰ্তমান মই গুৱাহাটীতে থাকোঁ। ইয়াতে মানে বহুতেই ভাল, আজিকালি অনলাইন এটা কাম কৰিবলৈ মানে বহুতেই সহজ, ঘৰতে থাকি। ধৰক ইয়াতে আপোনাৰ এতিয়া এখন দোকান দিবৰ কাৰণে আমি কিছুমান ইনভেষ্ট কৰিবলগীয়া হয়। ইয়াতে আমি 1000 টকা দি কোম্পানীত জইন হৈ পেলাই আমি অনলাইনত যিখিনি মানে এতিয়া সুবিধা পাইছোঁ, মানে বহুতেই মানে আমি সুখী হৈছোঁ। তেনেদৰে আমাৰ কোম্পানীটো আগুৱাই নিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। মোৰ নাম তছলিমা শইকীয়া, মই গোলাঘাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম মানে 2 দিনমান সময় লৈছিলোঁ। তাৰপিছত যেতিয়া ভাবিলোঁ যে এইটো এটা অসমৰ থলুৱা কোম্পানীয়ে হয়, নিশ্চয় ভালেই হ'ব, সেইটো কাৰণে মানে মই বেছি দেৰি নকৰি সোনকালে মানে কম সময়তে আদৰি ল'লোঁ। আৰু আদৰি লৈ পেলাই মই এতিয়া ভাল এটা ইনকাম ল'বলৈ সক্ষম হৈছোঁ। মোৰ ভাল লাগিছে কোম্পানীটোত কাম কৰি। মই এটাই আহ্বান জনাওঁ, মোৰ নাম ফাৰ্ষ্ট ময়ূৰী শৰ্মা, মই গুৱাহাটী কামাখ্যা মন্দিৰতে থাকোঁ। আৰু যিসকল তাৰমানে আমাৰ গৃহিণীসকল আছে তেখেতসকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে এইটো এটা ভাল প্লেটফৰ্ম হয়, যিটো আমি ঘৰতে বহি বহুতখিনি আমি ভালদৰে নিজৰ এটা ইনকাম কৰিব পাৰোঁ। কাৰণ কি আজিকালি মানুহক নিজৰ এটা হাত খৰচৰ কাৰণেও মানুহক বহুতখিনি পইচা দৰকাৰ হয়। চ' সেইখিনিও আমি তাৰমানে নিজে ইনকাম কৰি ঘৰতে বহি ক'তো যাবও নালাগে, কৰিবও নালাগে, ঘৰতে বহি নিজৰ মোবাইলটোৰ দ্বাৰা আমি বহুতখিনি ইনকাম কৰিব পাৰোঁ। আৰু ইনকামৰ পৰা আমি মানে নিজৰ খৰচটো ওলাব পাৰোঁ। নমস্কাৰ, মোৰ নাম পূজা কলিতা, মোৰ ঘৰ লখিমপুৰ ঢকুৱাখানা। আৰু ডিজিবিজত মই কাম কৰি খুবেই ভাল পাইছোঁ। ডিজিবিজটোৱে আমাৰ মাজলৈ এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত আমি কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ আমি কাম কৰি ঘৰতে বহি ইনকাম কৰিব পাৰোঁ। আৰু ইয়াত সকলো নাৰীয়ে, সকলো ষ্টুডেণ্ট হওক বা হাউচৱাইফ হওক, পুৰুষ মহিলা সকলোৱে কৰিব পাৰে, কামটো ঘৰতে বহি কৰিব পাৰিব। মাত্ৰ 1000 টকা ইনভেষ্ট কৰি আপোনালোকে ভালকৈ লাইফ টাইমৰ কাৰণে ID কাৰ্ড এটা লৈ পিনে লাইফ টাইম ইনকাম কৰি থাকিব পাৰিব। নমস্কাৰ, মই নাজিমা খাতুন, মই নগাঁও ডিঙৰ পৰা আহিছোঁ। মই মানে এইটো কোম্পানীত ধৰক জানুৱাৰী 9 তাৰিখে মই জইন হৈছোঁ।
জনমূলি বহুত মানে ভাল পাইছোঁ, ইনকাম কৰি আছোঁ, বহুত ধুনীয়া ইনকাম হৈ আছে। ইয়াত মানে আপোনাৰ কামটো কৰি মানে আমাৰ নিজৰ মানে ঘৰৰ কাম আজৰি সময়ত মানে এইখিনি কাম কৰিব পাৰোঁ। মানে বহুত ধুনীয়া এটা প্লেটফৰ্ম হয়। আমাৰ যিখিনি ইনকাম আমি কৰি আছোঁ, আমি হাউচ ৱাইফসকলে সেইখিনি ইনকাম আমাৰ চলি আছে। আমাৰ হাজবেণ্ডৰ হাতত খৰচ ল'বলৈ মানে হেৰি কৰিব নালাগে, হাত পাতিব নালাগে, নিজৰ ইনকামেৰে নিজেও আমি চলিব পাৰোঁ। ডিজিবিজে এক যুগান্তকাৰী পদক্ষেপ লৈ আহিছে। যোৱা 5 বছৰৰ অধিক কালৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনলাইন জ্ঞান তথা কৰ্মদক্ষতা বৃদ্ধিৰ লগতে অনলাইন ব্যৱস্থাৰ মাধ্যমেৰে বহুতো লোকক কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে। বিশেষকৈ নাৰী সবলীকৰণৰ দিশত কিছু প্ৰশংসনীয় কাৰ্যপন্থা গ্ৰহণ কৰি বহু মহিলাক ঘৰৰ পৰাই সুৰক্ষিত আৰু সুবিধাজনক পৰিৱেশৰ মাজত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ প্ৰদান কৰিছে। আমি ফাৰ্ষ্ট নিউজ আছাম নৰ্থ ইষ্টৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা জনালো আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰী ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।